আছিল যে সেইকাৰণে এনেকুৱা হ'ল চাগে যোৱা আমাক চাহ বনাই দিয়া গৈ মই চব চাফা কৰি দিম যোৱা ঈশ্বৰে তোমাৰ মংগল কৰক এইজনীহে আমাৰ ঘৰৰ লখিমী বোৱাৰী উঠা চাহ খাওক মা হ'ব চাহকাপ বৰ ধুনীয়া হৈছে বোৱাৰী হয় মা আপুনি খাওক মই এওঁলৈ ভাতকেইটা যোগাৰ কৰোঁগৈ যোৱা ইছৰাম ইমান কাটিলেনে তোমাৰ সাৱধানে কৰিব নোৱাৰা নেকি কামবিলাক ইছৰাম কি হ'ল তুমি ইমান অসাৱধানকে কাম কৰিব লাগে নে মা তুমি ৰোৱা মই বেণ্ডেজ এটা লৈ আহিছো যাচোন যা অলপ চাই চিতিটো কামটো কৰিব লাগে ন কটাৰীবিলাক ধাৰ আছে লাহে লাহে কৰিব নোৱাৰা নেকি ৰবা একদম ধৈৰ্য ধৰ একো নোহোৱা হৈ যাব দেই ভাল হৈ যাব মা কাটি দি দিয়া ভাল হৈ যাব তুমি অকণ আৰাম কৰা গৈ যোৱা বোৱাৰী মই পাচলিকেইটা কাটি দিম যোৱা বোৱাৰী বোৱাৰী মই পদুমী খুৰীৰ ঘৰৰ পৰা আহোঁ তুমি ঘৰতে থাকিবা ফোন আহি পাবহিয়ে চাগে হ'ব দিয়ক মা সোনকালে আহিব হ'ব দিয়া বতৰটোও বেয়া কৰিছে কেতিয়া আহিব বা বাহিৰা বস্তু লগা নাইতো বোৱাৰী সুমি বোৱাৰী শুন তই নন্দেশ্বৰ বেজৰ ঘৰৰ পৰা আগচোন যা সুমি তই ৰৈ থাকিব নালাগে তই যাচোন যা তাই কোৱা চাম তই নন্দেশ্বৰ বেজৰ ঘৰৰ পৰা আগত যা মই আহি আছো যা যা
বম বম শিৱ শম্ভ। বাবা মোৰ পত্নী বহুত অসুবিধা হৈছে, অকণমান চোৱা চিতা কৰি দিয়ক বাবা। হ'ব মই লৈ আহিছোঁ লগতে। লৈ আহ। আপোনালোক নিশ্চিন্ত হওক, সি কি অপকাৰ কৰে মই তাকেই চাওঁ। আহিছ আহিছ, ধুনীয়াকে আহি তই এই আচত ধৰিতেহি। আহিছ নাই? আহিছ নে নাই? ধৰি দে। ওম কিং কিং চাবন্দায় নমঃ। ওম কিং কিং চাবন্দায় নমঃ। ওম হিং কিং চাবন্দায় নমঃ। চাবন্দায় নমঃ। ক'ব লাগিব। মই কৈছো তই ক'ব লাগিব। নকওঁ যদি তোক আজি মই ভস্ম কৰি দিম। কবিটো তেতিয়াহ'লে তই এই মানুহক ইমান শাস্তি কিয় দি আছে? মই হলো পাহি, মা দেউতাৰ মৰমৰ একমাত্ৰ সন্তান। ময়ো দেখিছিলো সুখৰ সপোন, শাহু শহু আৰু এটি সন্তানৰ ভৰপূৰ সপোন। মোৰ বিয়া 4 বছৰেই হ'ল। বোৱাৰী, চাওঁতে চাওঁতে তোমালোকৰ বিয়াৰ 4টা বছৰ পাৰ হ'ল। হাঁহি ধেমালি কৰিবলৈ মোকোতো এটা নাতি লাগে। ভাবিছিলো তোমালোকে কথাটোত গুৰুত্ব দিবা, কিন্তু নাই, গুৰুত্বই নাই দেখোন তোমালোকৰ একো। মোক এটা সন্ধান লাগে, কেতিয়া দিবি? পাৰিবিনে নোৱাৰি বগা? মোৰ ভুল লিখা নোৱাৰা যদি মোক খোৱা লাগে। হে ভগৱান, মোক এইবোৰ কিহৰ পৰীক্ষা লৈছে? মোক এবাৰ মা কোৱাৰ সুযোগটো দিয়া। খাই দিলে এইজনীক দেখিলো যেতিয়া মোৰ আৰু বিল নোলায় আৰু ঘৰলৈ যোৱাহে ভাল আৰু খাই দিলে এইজনী।
মুখ ফুৰিব নোৱাৰা হ'ল বাৰে বাৰে মায়ে তোক কৈ থাকে ৰাস্তালৈ নাযাবি কুলক্ষণী মানুহখন যাত্ৰা বেয়া কৰ উঠ মই একো কৰা নাই নাম মোক ক্ষমা কৰি দিয়ক ক্ষমা কৰিব লাগে ক্ষমা কৰি দিয়ক ক্ষমা কৰিব লাগে তোক আয়ো তোৰ কথা সকলো মই বুজি পাইছো তোক বহুতো দুখ দিলে যিটো ক্ষমাৰ যোগ্য নহয় গতিকে তোক মই মুক্তি দিম তই মুক্তি পাবি মোৰ পৰা কিন্তু আপোনালোকক এটা কথা কওঁ আপোনালোকে তাইক বহুতো শাস্তি দি মাৰিলে বহুতো শাস্তি দিলে গতিকে তাইক আপোনালোকে ক্ষমা খুজিব লাগে পাহি আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিয়া পাহি এনেকুৱা ভুল আৰু আমি কেতিয়াও নকৰোঁ বোৱাৰী মোক ক্ষমা কৰি দিয়ক বোৱাৰী আমাৰ ভুল হৈ গৈছিল আয়ো তোক মই মুক্তি দিছো তই কোনোবা অজান দেশলৈ গুচি যাগৈ যা Om King King Chabondai Namo. সতী সন্ততি হৈছে ঈশ্বৰৰ দান ইয়াক লৈ কোনো নাৰীক নিৰ্যাতন নচলাব আৰু মনত আঘাত নিদিব